দিনকালবোৰ বৰ বেয়াকৈ গৈছে হে মোৰ। 2020 চনটো বাৰু কৰোণাই খালে। 21 চনটোৰো দুমাহ গ'ল, এতিয়ালৈকে হাতত পা পইচা এটাও নাই। একো ইনকাম এটা নোহোৱা হ'ল কেনেও ফালৰ পৰা। কাইলৈ জ্যোতিষী এটা ওচৰলৈকে যাওঁ নেকি, চোৱা আহিবগৈ লাগিব অহা বছৰটোনো কেনেকৈ যায়। 20 চনটো গ'লেই 21 চনটো কেনেকৈ যায় চাই আহিব লাগিব। ৰাতিপুৱা ওলাবগৈ লাগিব জ্যোতিষী এটাৰ ওচৰ। নমস্কাৰ জ্যোতিষী ডাঙৰীয়া, মোৰ 2021 চনটো কিদৰে পাৰ হ'ব অকণমান চাই দিবাচোন। 2020টো লকডাউন বুলিয়ে শেষ, হাতত টকা পইচা এটাও নাই। ইফালে 21 চনটোত পৰিয়ালৰে 3খনকৈ বিয়া আছে। অকণমান চাই দিয়কচোন কি হয় 2021 চনটো মোৰ। ঠিক আছে চাই দিছোঁ ৰ'বা। তোমাৰ জন্ম তাৰিখটো কোৱা। মোৰ জন্ম তাৰিখটো হৈছে 20/9/1992। ৰ'বা, এতিয়াই তোমাৰ গোটেই 2021টো কেনেকৈ যাব মই চাই দিম। তোমাৰ 2021টো ভালেই যাব বাৰু, যোৱা বছৰতকৈ। পা পইচা আহিব হাতলৈ কিছু, নতুন যান বাহন ক্ৰয়ৰো যোগ আছে, আৰু উন্নতিয়ে দেখা যায় দেখোন তোমাৰ। ঠিকেই হ'ব বুজিছা, বেছি চিন্তা কৰিব নালাগে। পিছে তুমি বিয়া বাৰু কৰালানে নাই? নাই কৰা নহয় এতিয়ালৈকে, সেই বিষয়ে অলপ চাই দিয়কচোন। ৰ'বা চাই দিছোঁ। বাহ, তোমাৰ এখন সাংঘাতিক যোগ আছে হেই। তোমাৰ জীৱনত 3গৰাকী নাৰী প্ৰৱেশ ঘটিব। মই ইয়াত পোৱা মতে ঠিকে আছেতো, 3গৰাকী নাৰী প্ৰৱেশ ঘটিব তোমাৰ জীৱনত। হয় নেকি? মজা কথা হ'ল দেই, বহুত ভাল লাগিছে মনটো মোৰ। কিয় ইমান ফূৰ্তি কৰিব লগা কি কথা আছে? তুমি ভালকৈ কথাটো শুনি লোৱা। ৰ'বহে, 3গৰাকী নাৰীৰ কথা শুনি মোৰ মনটো ইমানেই ভাল লাগিছে, মই হাঁহি ৰখাবই পৰা নাই। পিছৰখিনি শুনিম আৰু, আগতে অলপ হাঁহি ল'বলৈ দিয়কচোন মোক। হাঁহিবলৈ আহিছা? শুনা ভালকৈ কথাটো কি হ'ল। 3গৰাকী নাৰী মানে তাৰে এগৰাকী তোমাৰ পত্নী আৰু 2গৰাকী তোমাৰ জীয়ৰী। তোমাৰ নিজৰ মানুহৰ কথাই কৈছোঁ। তুমি একদম মানে কি যে আৰু হ'ব দেই তোমালোকৰ। নাৰীৰ কথা ক'লোঁ বুলি একদম গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি ল'লা নেকি তোমালোকে? নহয়, নাৰী বুলি ক'লে এগৰাকী তোমাৰ পত্নী আৰু 2গৰাকী তোমাৰ জীয়ৰী হ'ব। এইটো কথাহে নেকি? মই আকৌ 3গৰাকী নাৰী বুলি কওঁতে মনটো ভালেই লাগি গৈছিলে। বাৰু যি হওক দিয়ক, কপালত আছে যেতিয়া হ'ব আৰু। ল'ৰা চাগে নহ'বই, 2জনী ছোৱালীয়ে হ'ব আৰু। বাৰু জ্যোতিষী ডাঙৰীয়া, এতিয়া আপুনি মোৰ আয়ুসৰ কথা কওকচোন। মোৰ মৃত্যু কেতিয়া হ'ব? নাই, আমি মৃত্যুৰ কথা কেতিয়াও নকওঁ। মৃত্যুৰ কথা কোৱা আমাৰ মানা আছে। হ'লেও আয়ুস কিমানমান হ'ব সেইটোকে কওক, মৃত্যুৰ কথা ক'ব নালাগে বাৰু। ঠিক আছে, চাই দিছোঁ ৰ'বা। তুমি 120 বছৰমান জীয়াই থাকিবা হেই, বহুত আয়ুস আছে দেখোন তোমাৰ। বাহ, হয় নেকি? 120 বছৰ জীয়াই থাকিম নেকি মই? আৰু যদি নাথাকোঁ তেতিয়া কি কৰিম কওকচোন? যদি 120 বছৰ জীয়াই নাথাকা, তুমি মোক ইয়াত আহি 2 ঈশ্বৰ লগাই দি থৈ যাবা, হ'ব? মই গেৰাণ্টি দি দিছোঁ। ঠিক আছে, হ'ব বাৰু দিয়ক, মই এতিয়া ঘৰলৈ যাওঁ। ভণ্টি, ভণ্টি চা ওলাই আছোন। কি হ'ল এনেকৈ চিঞৰিছ যে একেবাৰে ৰাতিপুৱাই? এই ডাঙৰ কথা এটা শুন না। মই ৰাতিপুৱা জ্যোতিষৰ ওচৰলৈ গৈছিলোঁ, মোক 120 বছৰ জীয়াই থাকিম বুলি কৈছিলে। আৰু মই সৰুতে কৈছে যদি মই 120 বছৰ জীয়াই নাথাকোঁ তেনেহ'লে তেওঁক গৈ 2 ঈশ্বৰ লগাই আহিবলৈ কৈছিলে। অকৰাটো ক'বা, তোক জ্যোতিষীয়ে ভাল ঠগিলে দেই। তই যদি 120 বছৰ আগতে মৰিয়ে যাওঁ তেনেহ'লে তই কেনেকৈ জ্যোতিষীক গৈ মাৰিবিগৈ? ভালকৈ মনত পেলাচোন কথাটো, ভাল ঠগিলে তোক। কথাটোতো হয়, চালা মই এতিয়াহে মন কৰিছোঁ। বেয়াকৈ ঠগন খালোঁ দেই।